প্ৰমোদ বড়োৰ নেতৃত্বত BTR চৰকাৰখনে তিনিটা গৌৰৱ উজ্জ্বল বছৰত ভৰি দিলে। আজি এটা প্ৰাপ্তি আৰু আনন্দৰ দিন। বিশেষকৈ UPPL, BJP আৰু GSPৰ চৰকাৰখনে তিনিটা বছৰত ভৰি দিব পৰাটো এটা ডাঙৰ ৰাজনৈতিক সফলতা। সম্পূৰ্ণ সহযোগিতাৰ মাজেৰে তিনিওটা দলে চৰকাৰখন চলাই আছে। BTRত আজি সম্পূৰ্ণ শান্তি উভতি আহিছে। BTR চুক্তিৰ সফল ৰূপায়ণ হৈছে। বড়ো অনাবড়ো ৰাইজৰ মাজত এটা স্থায়ী সমন্বয়ৰ এনাজৰী এডাল স্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত আমি সকলোৱে BTRৰ উন্নয়নৰ বাবে কাম তড়িৎ গতিত আৰম্ভ কৰিছোঁ। BTRবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত দিনতো আমি BTRৰ উন্নয়নৰ বাবে কাম কাজ কৰি যাব পাৰোঁ। কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL আৰু BJP দলে যুটীয়াভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব। BTRত দুখন আসন আছে, দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ। BJP আৰু UPPL দলে দুইখন আসন আমাৰ নিজৰ ভিতৰত আমি ভগাই ল'ম আৰু আমি একেলগে নিৰ্বাচন খেলিম। মই তেনেকুৱা ধৰণৰ ব্যক্তিৰ সম্পৰ্কত আলোচনা কৰিব খোজা নাই। যিটো দলে চিট পাব প্ৰাৰ্থী সেইগৰাকী দলে দিব। মই কাৰো ওপৰত কমেণ্ট দিব নাযাওঁ, কাৰণ এতিয়া কোনে কোকৰাঝাৰ, দৰং, ওদালগুৰি এটা আমি ভগাই ল'ম। চিটটো ভগোৱাৰ সিদ্ধান্তটো হ'ব। তাৰ পিছত প্ৰাৰ্থী ঘোষণা হ'ব। প্ৰাৰ্থীটো সেই দলে কৰিব যি দলৰ ভাগত টিকটটো পৰিব। অধিকাৰ আমাৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰা, সেইটো তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ। তাৰ ওপৰত মই কি কমেণ্ট দিম? এই ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। BTR চৰকাৰত ৩,০০০ কোটি টকাতকৈ অধিক বিল পেণ্ডিং হৈ আছিলে আৰু যিবিলাক সামগ্ৰী আছিলে, ক'ৰবাত যদি কম্বল এখনৰ দাম বজাৰত 100 টকা, BTRত সেইখনৰ দাম 1500 টকা আছিলে। এটা বেলেগ ধৰণৰ পৰিৱেশ এটা বিৰাজ কৰিছিল। কিন্তু আজি পৰিৱেশ বদলিছে। BTR চৰকাৰে ছুপাৰ 50 কৰিছে। 5জন ল'ৰাই IITত স্থান পাইছে। তাৰমানে BTRৰ পৰিৱেশ আজি BTRত দুৰাণ কাপ হৈছে, নলেজ ফেষ্টিভেল হৈছে। গতিকে BTRত এটা ভাবিব নোৱাৰা পৰিৱৰ্তন এটা যোৱা 3 বছৰত হৈছে। এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, কোনো পলিটিকেল মাৰ্ডাৰ হোৱা নাই। আজি প্ৰথমবাৰ, আজি প্ৰত্যেক নহ'লে আগৰ চৰকাৰখনৰ দিনত কোনোবা নহয় কোনোবা এটা পলিটিকেল মাৰ্ডাৰ বছৰত হয়, সাম্প্ৰদায়িক সংঘৰ্ষ হয় আৰু মানুহৰ বাক স্বাধীনতা নোহোৱা হৈ গৈছিল। আজি মই যেতিয়া BTRত আহোঁ, অনাবড়ো মানুহ এজনেও মোক কয়, দাদা আমাৰ গাঁৱৰ ৰাস্তাটো কৰি দিয়ক। এই পৰিৱেশটো নিৰ্মাণ কৰাটো বহুত টান কাম আছিল। আগতে অনাবড়ো মানুহ এজন ওচৰতে নাহিছিল, দূৰত থাকিছিলে, যে কি হ'ব সুধিলে আকৌ কাৰোবাৰ টাৰ্গেটে হৈ যাওঁ নেকি। আজিতো সেইটো পৰিৱেশ নাই। আজি প্ৰত্যেকখন আঁচনি, যদি অৰুণোদয় আহিছে, বড়োৱে যদি 30টা পাইছে, অনাবড়োৱেও 30টা পাইছে বা বেছিয়ে পাইছে। এই এটা পৰিৱেশ নিৰ্মাণ হৈছে। ই যদি আৰু 5 বছৰ চলি থাকে, আমি আন্দোলনৰ আগৰ অৱস্থালৈকে ঘূৰি যাব পাৰিম। মই কোনো ব্যক্তিলৈকে, মোৰ চব বন্ধু মানুহ, গতিকে মই কাৰো ব্যক্তিগত সমালোচনা নকৰোঁ। যিটো কাগজৰ কথাখিনি মই কৈছোঁ, আৰু মই কাকো ব্যক্তিগত, মোৰ মুখ্যমন্ত্ৰী আসনখনত আছোঁ, কাৰো ওপৰত ব্যক্তিগত কমেণ্ট দিয়াটো উচিত নহয়। তেখেতৰ স্থিতিটো এনেকুৱা যে তেখেত আমাৰ লগতে আছিলে, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত কিছুমান গোচৰ চলি আছে তেওঁৰ ST ষ্টেটাছ লৈ। গতিকে ইলেকশ্যনত তেওঁ খেলিব পাৰিব নোৱাৰিব, কি আছে কি নাই সেইটো তেওঁলোকে জানিব। কিন্তু GSPৰ ফালৰ পৰা এতিয়ালৈকে আমাক কোনো আবেদন কৰা নাই যে আমাক চিটটো এৰি দিয়ক বুলি। যদি কিবা আমাক আবেদন কৰে এইটো বিচাৰ কৰা যাব, কিন্তু তেনেকুৱা আবেদন আমাৰ ওচৰত অহা নাই। BJPত যোগদান কৰা 15 হ'ল, মই কেতিয়াও লগ পোৱা নাই। মই লগ পোৱা নাই, হয়তো হ'ব পাৰে, আমি অহাৰ আগৰ BJP নেতা হ'ব পাৰে, কিন্তু মই 15 চনৰ পৰা BJPত আছোঁ, মই লগ পোৱা নাই। কিন্তু মইতো নতুন, গতিকে মোতকৈ আগত হয়তো আছিলে। এই 2 দিনতে কেবিনেটত এপ্ৰুভ হ'ব। বাবা ইয়াতে BTC ক'ত প্ৰধানমন্ত্ৰী গৈ পালিগৈ। কি নামটো?
এইকাৰণে মানে তহঁতি মানে পৃথিৱীত থাকিবই নোখোজ নুৰুল আমিন ৰাহুল আমিন তহঁতি পালে মানে যলৈকে যাব খোজ ইমান দূৰৰ কিয় এই বিজনেছ চিন্তা কৰচোন বাবা হয় কোন কোন পেপাৰে ৰাখিছে জাৰ্নেল বাপৰে ND24 তোকে বিচাৰি পাইছে লগা হেণ্ডছেক এটা খাৰ্গে চিন্তা কৰি আছে চিন্তা কৰচোন বিজনেছ চিন্তা কৰ BTR চিন্তা কৰ BTRত আমাৰ বহুতবিলাক উন্নয়নমূলক কাম চলি আছে বিশেষকৈ অসমমালা আঁচনিৰ জৰিয়তে BTRৰ গোটেই ৰাস্তা ঘাটবিলাক আমি ঠিক কৰাৰ কামত লাগি আছোঁ কাৰণ BTRৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল কমিউনিকেশ্যন এবাৰ কমিউনিকেশ্যনটো ভাল হৈ গ'লে BTRত প্ৰব্লেম নোহোৱা হৈ যাব 500 কোটি টকা আমি দিছোঁ কেইদিনমান আগতে লিষ্টখনো আপোনালোকে BTR প্ৰধানৰ পৰা লৈ ল'ব ভাল ৰাস্তা এইবাৰ হ'ব লাগে আৰু অহাবাৰ ৰাস্তা অলপ ময়ো চাবও আহিম নিজে নতুন বেটেলিয়ন আৰু 20,000 নিযুক্তিৰ কথা আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে BTRত 2 এদিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু 10,000 ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব ডাঙৰ নেতাই লাহে লাহে কৰে না হাতীটো লাহে লাহে যায় না এইবিলাক ডাঙৰ নেতা খাৰ্গে কি নাম কৈ আছে বাবা এইবিলাক ডাঙৰ নেতা এইবিলাক হাতীৰ দৰে লাহে লাহে যাব আমি সৰু সৰু মানুহ আমি আৰু এনেকৈ ঘূৰি ফুৰোঁ আৰু ডাঙৰ নেতা হাতীৰ ওপৰত উঠে হাতী লাহে লাহে যায় গজেন্দ্ৰ গমন বুলি কয় হয়নে বাবা আমি আৰু এনেকৈ হাল বোৱা মানুহ আমাৰ কথাটো বেলেগ আৰু আজি কোকৰাঝাৰ কালি যোৰহাট ডিব্ৰুগড় আমি হাল বাই থাকিম আৰু হ'ব বাবা তই ইমান খাৰ্গেক লৈ টেনশ্যন নাখাবি হা নাই নগাঁৱতো এটা ভাল সমষ্টি নগাঁৱত কংগ্ৰেছ জিকাৰ সম্ভাৱনা আছে নহ'লেও এটা ভাল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছে আগবঢ়াব গতিকে জিকা সমষ্টিতটো ভাই অলপতো কণ্টেষ্ট হ'বই জিকা বুলি মই নকওঁ যে সেইটো এটা ভাল সমষ্টি কংগ্ৰেছৰ এংগুলৰ পৰা এতিয়া যেনেকৈ আমাৰ কোকৰাঝাৰটো ভাল সমষ্টি এতিয়া UPPLতো বহুত কেণ্ডিডেট আহিব যে আমাক দিয়ক গতিকে কেণ্ডিডেট অহাটোতো ভাল লক্ষণ খালি মাৰামাৰি হ'ব নালাগে মই এটাই কথা কওঁ কেণ্ডিডেট আহক কণ্টেষ্ট কৰক মাৰা মাৰি অফিচ ভাঙি আমাৰ অসমত সেইবিলাক ঘটনা হ'ব নালাগে বাকী চব শান্তি হৈ থাকিব লাগে এই 2 এদিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ 2 এদিনতে এডভাৰটাইজ ওলাব ঠিক আছে বাবা তই টেনশ্যন নাখাবি দে খাৰ্গেক লৈ